ঠগো নহয় নে কি ভাবি আছে Motherfucking Eagle Double G. ঠগো এই হাবি মাজত একালে একালে বহি কি কৰি আছা মই কিবা মই মানে কিবা এটা ভাবি আছিলো কি ভাবছে তই ডকাইত চকাই দিয়ে হেৰি নিলে মোৰ তাত সেই দিন দে পিনে ইফালে পুকুৰটো আছে পৰি মৰলি হৈ মই মানে বিনা কাৰণত এয়াৰ কণ্ডিশ্যন বুলি কয় এয়াৰ কণ্ডিশ্যনৰ হাৱা খাই আছিলো বিনা কাৰণত এয়াৰ কণ্ডিশ্যনৰ হাৱা খাই আছা হাৱা দেখোন আইভা এখন জাগাই নাই বঢ়িয়া বঢ়িয়া ফিৰি আছো হাবি মাজত এটা হাৱা খাবা আহিছে চকুতে বঢ়িয়া লাগে হাৱা খাই পিছে তই ক'ৰ পৰা ওলালি এই ক'ৰ পৰা ওলালি মই তোক বিচাৰি বিচাৰি হাইৰা বচোন বহ তাতে বহ বহো বহোচোন বাৰু কৈছো বাৰু এই একেলা একেলাই এই হাবি মাজত জংঘলৰ মাজত কিনো কৰি আছা একেলা মানে মই একেলা বহুত সপোন চাই থাকো কি সপোন মোৰ সপোনটো বহুত ডাঙৰ বুজি পাইছা এই আজি গাছকেইডাল যে দেখা পাইছা না গাছকেইডাল যোৱাকালি ধুমুহা এটা আহিছিল ডাঙৰ ধুমুহাত বাগৰি পৰিল এই গাছডাল লৈ মোৰ বহুত ডাঙৰ এটা সপোন আছিল যে মই গাছডাল কাটি পেলাই মই এখন বক্স পালেং বনাম বক্স পালেং নাৰিকলৰ গাছ এই বক্স পালেং এইটো আজিকালি চলে নেকি চলে আজিৰ যুগত চলে বক্স পালেংটো চলে নাৰিকলৰ গাছ বেছি ধৰি লওক সময়ত টকাকেইটাও পাইছিলো মোৰ অভাৱটো অলপ কম হৈছিল হয়নে নাই এতিয়া বৰ্তমান গাছডাল ভাঙি পৰাৰ বাবে মোৰ অভাৱটো বাঢ়ি গেল তাৰপিছত এতিয়া মই বক্স পালেঙৰ সপোনটো মোৰ আধৰুৱাই ৰৈ গেল কথাটো বুজি পাইছা না কি টেনচন লৈ আছে আৰু এটা বস্তু দেখাম মই কি বস্তু আৰু এটা বস্তু আছে কি চাৰ্কাছ মেজিক চাই থাক মই দেখাই আছো মই দেখাম মই উঠি চাওঁ নেকি উঠি যা ওচৰত আহিলে দেখা পাবি নকবি এইটো মোৰ বাহিৰে কোনো উদ্ভা নহয় ইয়াতে মোৰ ফিংগাৰ প্ৰিণ্ট লগোৱা ইতে পৰি মৰিলো হয় মই চাবি এই কলঠোপ দেখা পাইছে না বৰ মৰম লগা কল বহুত মৰম লগা কল এই কলঠোপ বেছি মই ভাবিছিলো মোৰ গাৰ্লফ্ৰেণ্ডক এটা আইফোন আনি দিম আইফোন ধুমুহাই ভাঙি থৈ গেল মোৰ সপোনটো আধৰুৱা কৰি থৈ গেল এতিয়া তুমি কৈছো বাৰু মই কি কৰিম কওক তুমি এটা কাম কৰ বাৰু কলখিনি বঢ়িয়াকে খেৰু পুজি আছে নহয় পুজি মাজত পুৰা তাতে দি চেলেই গোটেই অকল তাতে দি চেলাব লাগিব কিন্তু চেলে ফেলে খুবেই থ'ব লাগিব কল খাবি নেকি নলওঁ নাখাওঁ মই নাখাওঁ মই খাৱা আকৌ পেট ঠিক হৈ কেনে পেলাই দিছোঁ কিন্তু বেয়া নাপাবি এই কলটো পুৰা ৰহ নাই তলত কলা পাতি লৈছিল নাই তুমি আগে নামচোন মই আগে নামিম নামচোন কেনেকে নামবা লাগব বাপ কেনেকে নামছে আমাৰ এটা এম্বুলেঞ্চো নাহে পিনিয়ে পেলাই থৈ দিম খবৰ ল'বা সি মোৰে বিপদ হয় নেকি না কৈছো বাৰু এতিয়া কি বুজি পালি কাহিনীটো তুমি কি ফিংগাৰ লগাইছে এইটো এইটো ডেঞ্জাৰ ফিংগাৰ ইণ্ডিয়াৰ বাহিৰৰ পৰা অনা ফিংগাৰ এইটো মই অৰ্ডাৰ কৰি কবাই নৰোৱা বেলেগ দেখোন অচিনাকি মানুহ মই বুলিহে তোমাক একো গালি পাৰা নাই বেলেগ মানুহ দেখোন তোমাক নাগাল কৰি ডেঞ্জাৰ মানুহ চিনি পোৱা নাই এতিয়া মাকৰ পেটতে আছে এটাও ফিংগাৰ প্ৰিণ্ট লগাই থৈ দিছো তুমি কম মাল নহয় দিছি এক পিচ মালিকে কৈছে নেকি নাই কি বিনা কাৰণত এচি চলাই থৈ দিছা মোৰ কাৰেণ্টত চলাই এচিও পাতা নাপয় তোমাৰ মইতো সকলো মই বিনা কাৰেণ্টত চলাই এচি মোৰ এইটো এয়াৰ কণ্ডিশ্যন বুলি কয় যে সেইটোৱে মই পিছে এতিয়া উঠি কৰোঁ আৰু যাবিয়ে নেকি যাওঁ যাবা খুজিছা যদি যা পিছে দিবা লগাটো একোৱে নাই তোৰ ওপৰত আহিছা যদি মই এটা সম্পত্তি দি পঠাওঁ লৈ যাবি আৰু লগতকে ঘৰত পৰিয়ালকেইটাক বঢ়িয়াকৈ লগত লৈ বহি খুৱাবি আৰু এইটো বস্তু লৈ যাই পেলাই বঢ়িয়াকৈ চাহ একটু বনাই পেলাই লাল চাহ বনাই পেলাই এটা খাবি মই ডেইলি পুৱা খাই থাকোঁ এটা এইটো খালি কি হ'ব এইটো খালি মানে এইটো বস্তুটো দিলে
দিয়া নহয় মই আৰম্ভ কৰি দিওঁ ঘৰত যায়